দাদা নাই নহয় আনবক্সিং কৰিম আপোনালোকক কোনো কৰা নাই আপোনালোকে চাব পাৰে দেখাই দি ভাই ব্ৰেম স্বাগত নতুন চেনেল নতুন ভিডিঅ' লৈ তো আজি মানে মই ক'ত আছো মই জংঘলত আছো নেকি জংঘল নহয় এইটো এটা ভিটা ইয়াতে থাকি এটা কিবা এটা ভাল লাগি যায় বুজি পাইছে না ইউনিক লাগে মানে এতিয়া এনেকুৱা বতাহ আহি আছে আৰু কিবা এটা ভাল লাগি যায় এতিয়া মেইন টপিকত আহিব লাগে এদিনা মানে পূজাৰ অফাৰ আছিল আমাৰ লগৰে মানে এটা মোবাইল লৈছে মানে অফাৰত লৈছে দামী এটা মোবাইল কম দামীত লৈছে 30,000 দামীত মোবাইল এইটো 16,000 টকাত লৈছে আৰু কেনেকৈ 16,000 টকাত ল'লা এইটো আপোনালোকে মোবাইলখন চালে গম পাই যাব আৰু এনেকুৱা মোবাইলখন আনিবলৈ যাব লাগে আৰু এনেকুৱা ৰাতি হৈ গ'ল আৰু ৰাতিত আমি 3টা ল'ৰা একেলগত গৈ আছোঁ মোবাইলখন আনিবলৈ ইয়াৰ পৰা 3টা ল'ৰাই এজনৰ মোবাইল এইটো মোবাইল লৈ আছে আৰু দেখাই আছোঁ বাৰু এনেকৈ ফ্লিপকাৰ্টত বৈ আহি পালা আৰু মোবাইল কোনে ল'ব তাৰ লগত মানে কথা পাতি আছে দাদা আহি পালা আৰু পাঁচটা দেখাই আছো আপোনালোকক এনেকৈ দাদাক মোবাইলৰ পইচা দি দিলোঁ আৰু দাদাও হিচাপ কৰি আছে পুৰা আৰু এনেকৈ দাদাক পইচাটো লৈ অলপ মানে ভয় লাগে ব্লগৰ পইচা দি দিছোঁ আৰু যা ল মোৰ পইচা নহয় না সেইকাৰণে ইমান আৰু ভয় কৰিব নালাগে আৰু এইখিনি দাদা মোবাইলটো অলপ চাই দি আছে মানে বেয়া চেয়া ওলাই নেকি এনেকৈ চাই দি আছে আৰু দাদা ইয়াতে মানে চাই দি আছে আৰু দাদাৰ পৰা অলপ শুনি লওঁ মানে মোবাইলৰ ফেচিলিটি মানে কি আছে তাকে অলপ দাদাৰ পৰা অলপ শুনি লওঁ আৰু গেৰেণ্টি চেৰেণ্টি দিব না নাই এইটো শুনি লওঁ নাই নহয় এইটো আপোনালোকৰ সামনে যাই যাব আজি ফ্লিপকাৰ্টৰ মাছ লাজ পালে ব্লগত আৰু এনেকৈ মোবাইলটো ল'লোঁ লৈ কিনে মানে ঘৰত গৈ আছোঁ ঘৰত নহয় এটা ৰুমত গৈ আছোঁ এইটো ৰুম ভাইৰ ৰুম মানে ইয়াতে মানে আনবক্সিংটো ইয়াতে দেখাম আৰু এনেকৈ ৰুমত আহি গ'লোঁ আৰু ইয়াৰ পৰা আনবক্সিংটো চাই লওক মোবাইল আপোনালোকে চাব পাৰে কি ফ্লিপকাৰ্টৰ পৰা আহিছে আৰু এনেকৈ পূজাৰ অফাৰত লৈছে পূজা আৰু এইখিনিত খুৰাও চাই আছে পুৰা ইমান খুৰাও আহিছে বাপৰে বাপ ইমান এনেকৈ ইমান ৰাতি বাদ দিয়ক আৰু এতিয়া আনবক্সিং কৰিব লাগে আৰু আপোনালোকক দেখাব লাগে আৰু আজি অলপ ইউনিক ষ্টাইলত মানে আনবক্সিং কৰিম আপোনালোকক কোনো কৰা নাই আৰু এনেকৈ মোবাইলটো ওলাই দিলোঁ আৰু এনেকৈ চাওঁ মটৰলা 5G মোবাইলটো আৰু ইয়াতে কিবা লেখা আছে আৰু এনেকৈ মোবাইলটো ওলাব লাগে ওলাইছোঁ আৰু মানে অলপ দেৰিকৈ চাম আৰু ইয়াতে মানে চাৰ্জাৰ আছে চাৰ্জাৰটো মানে টাইপ চি হয় ভাল চাৰ্জাৰে হয় আৰু ইয়াতে মানে ফেচিলিটি আছে আৰু থৈ দিওঁ এইটো আৰু ইয়াতে মানে কুস্তি চুস্তি এইবিলাক থাকে আৰু ইয়াতে আছে চাৰ্জাৰ এই চাৰ্জাৰটো মানে কিমান ৱাৰ্ডৰ মই দেখাই দিছোঁ 33 ৱাৰ্ডৰ হয় আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰে আৰু এতিয়া মোবাইলটো দেখাব লাগে যিখিনি দেখালোঁ এইটো চবেই দেখাই আজি ময়ো দেখাই দিছোঁ অলপ আৰু এতিয়া মোবাইলটোক দেখাই দিব লাগে এইটো মোবাইল আপোনালোকে চাব পাৰে দেখাই দি ভাই চাব পাৰে একবাৰ বাৰু খুলিছিলে ফ্লিপকাৰ্ট আৰু যদি মই মোবাইলটো ঘূৰাই দিওঁ এনেকুৱা অলপ টিপি চাওঁ মানে কেনেকুৱা লাগে মানে ভালেই স্মুথ আৰু আপোনালোকে ভাবি আছে নামটো কি মোবাইলৰ মটৰলা G54 5G মোবাইল হয় আৰু ৰেম যদি চাই 12GB ৰেম আৰু ষ্ট'ৰেজ চাই 256 ষ্ট'ৰেজ আৰু এনেকুৱা বেটাৰী হ'ল 6000 আৰু লগতে আছে চাইড ফিংগাৰ হয় ভাল মোবাইল স্পেচিয়েল আনবক্সিং দেখালোঁ অলপ চিম্পলকৈ দেখাইছোঁ যিমান পাৰিলোঁ ফাৰ্ষ্ট আনবক্সিং কৰিছোঁ সেইখন দেখাই দিছোঁ অলপ আপোনালোকে ভাবি থাকে যে মোবাইলটো কাৰ মোবাইলটো মালিকক দেখাই আছোঁ অলপ আৰু এইটোৱে মোবাইলৰ মালিকটো মানে পুৰা ব্যস্ত হৈ আছে মানে মোবাইল কিনিছে না দামী মোবাইল অফাৰত কিনিছে আপোনালোকক ক'লোৱে আৰু ইয়াতে মানে ব্যস্ত হৈ মোবাইল লৈ কেনেকুৱা ফিলিংছ কি কওঁ ইয়াৰ ভাই বহুত মজা লাগি আছে মোবাইলটো বহুত কষ্টত লৈছোঁ ভাই পইচা বাৰু মিলা নাছিল মোবাইল ক'ত এই বাখত দেখাই আছা দেখোন মানে এনেকুৱা ফূৰ্তি লাগিছে মোবাইলে বাখত লৈ দেখাই আছে কিন্তু ইয়াৰ পৰা যাব লাগে এতিয়া বহুত ৰাতি হৈ গ'ল না আৰু ইয়াতে মানে ভাইৰ ৰুমত মানে আনবক্সিং এটা ভিডিঅ' বনালোঁ ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব তো আজিলৈ এইখিনি আছিলে আজি এটা সৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব তো আজিলৈকে মানে বাই বাই